এতিয়া বহুতে ক'ব গাহৰি পুহিছে কিবা কিবি এইবিলাক আচলতে নাই, আমি নিবনুৱা হয়, চাকৰি বাকৰি নাই। তো চাকৰি কৰিলেহে সকলো নহয়, ফাৰ্মিং কৰিব পাৰে। তো সমাজৰো কিছুমান কথা আহি পৰে, কিন্তু এতিয়া সেইবিলাক নহয়। সমাজো এটা বেলেগ আৰু ব্যৱসায়টো এটা বেলেগ বস্তু। সেইটো কাৰণে সমাজ আৰু ব্যৱসায় দুটাৰ লগতে সংগতি ৰাখি আমি চলি থাকিব লাগিব। নমস্কাৰ বন্ধুসকল, এয়া নতুনকৈ আৰম্ভ কৰা ফাৰ্মখন ৰাতিপুৱা সৰাৰ পাছত লাগি আছোঁ। এনেকৈ কৰি আছোঁ আৰু কষ্ট কৰিব লাগিব। এনেকৈ পানী চানী মাৰি অকণমান চাফ চিকুণ কৰি লৈছোঁ। তাৰপাছত সিহঁতক দানা দিম। গাহৰি গঁৰালটো আপোনালোকেও সদায় চাফ চিকুণকৈ ৰাখিব, তাৰপাছতে দানা চানা দিব। তলখন পকা হ'লে ভাল হয়। খাই দিয়াচোন। সেই পানী অলপ ফিল্টাৰ কৰি লৈছোঁ, যিহেতু সিহঁতক ফিল্টাৰ পানী খাবলৈ দিব লাগিব। আৰু দানাখিনি ইয়াত ধৰক চাউল আছে, তুঁহগুৰি আছে, চাপৰ আছে, এনেকৈ জুইত বনোৱা হয়। আৰু দানাখিনি মই বাল্টিং এটাত এনেকৈ অজৰাই লৈছোঁ, যিহেতু এতিয়া সিহঁতক দিমগৈ। সিহঁতি অলপ ভোকতো আছে, চাই আছে মই আহিছোঁ নাই। এতিয়া মই আহি গ'লোঁ, সিহঁতক দানাটো দিম। চাব কিমান ধুনীয়াকৈ খাব। গাহৰিকেইটা ভোকতো আছে, ৰাতিপুৱা সময়ত অকণমান ভোকত থাকে, যিহেতু ৰাতিটো ভোকত থকা হয় সিহঁতে। এতিয়া দিলে কিমান ধুনীয়াকৈ খাব চাওকচোন। ইমান ধুনীয়াকৈ খাইছে, মনটোৱে ভাল লাগি যায়। মোৰ গাহৰিকেইটা খাওঁতেও খুব ভাল আচলতে। আৰু মোৰ এটা ভুল হ'ল, মই ইয়াতে পানী দিয়াৰ যতন এটা বনাব লাগিছিলে পকাকৈ, মানে ইটা কেইটামান দি মই বহুত ফাৰ্মত দেখিছোঁ বনাই, যিহেতু বনোৱা থাকি গ'ল ভুলতে। এতিয়া এনেকৈ দিছোঁ পানীখিনি, যিহেতু প্ৰথম পৰ্যায়ত লাহে লাহে বনাম আৰু আপোনালোকেও বনাই ল'ব, এই ভুলটো নকৰিব। আবেলি সময়ত গাহৰিকেইটা এনেকৈ মুকলিকৈ অকণমান এৰি দিওঁ, যিহেতু মোৰ চাৰিওফালে জেৰুৱা দিয়া আছে। সিহঁতি জেৰুৱা বাউণ্ডেৰীৰ ভিতৰতে এনেকৈ চৰি থাকে, ভাল লাগে, চায়ো ভাল লাগে। ওচৰতে বিল এখন আছে, সিহঁতে মাটি চাটিও খানে। অকণমান মুকলিমূৰীয়াকৈ থাকিবলৈ পালে সিহঁতি ভাল পায় আচলতে। খৰি চৰি কেইডালমান এনেকৈ যতন কৰি থৈছোঁ, যিহেতু দানাখিনি মই জুইত সিজাব লাগে। কচুও দিয়া হয়, কলগছো মাজে মাজে দিওঁ, যিহেতু মই কিনা দানা নিদিওঁ, বৰ্তমান সময়ত দিয়া নাই। আৰু এই গাহৰিকেইটা অকণমান ছেপাৰেটকৈ ৰাখিছোঁ, মানে বেলেগ গাহৰি হয়। ওচৰতে এনেকৈ মোৰ অৰ্ডিনেৰী ঘৰ এটা পৰি আছে পকা, তাতে ৰাখিছোঁ এই গাহৰিকেইটা। অকণমান ডাঙৰ হোৱা গাহৰিকেইটা অকণ বেলেগকৈ ৰাখিছোঁ, মানে অংক এটা বেলেগ আছে এই গাহৰিকেইটা। মানে লগৰ এজনৰ লগত অলপ আধি। সিহঁতৰ খাৱনটো ভাল কাৰণে আবেলিও মই পাতলীয়াকৈ অকণমান আহাৰ দি দিওঁ সিহঁতক। আজিৰ ভিডিঅ'টো ইমান ইনফৰ্মেটিভ টাইপ নহয় যদিও, মই কেনেকৈ পাৰ কৰোঁ দিনৰ সময়ভাগ আচলতে সেইটোহে দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগিল, কৃষক বন্ধুসকলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ জনালোঁ সকলোকে। জয় আই অসম।